90.8 ৰেডিঅ' জ্ঞান মালিনীৰ দৃষ্টি আৰু লক্ষ্য অনুষ্ঠানলৈ আপোনাক স্বাগতম জনালো। আজিৰ অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছো কংকন। প্ৰিয় শ্ৰোতা, আজিৰ দৃষ্টি আৰু লক্ষ্য অনুষ্ঠানটি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সজাই আনিছো কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত ছফ্ট স্কিলছৰ প্ৰয়োজনীয়তাৰ লগত সংগতি ৰাখি সজোৱা কথিকালানিৰ ৭মটি খণ্ড। এই কথিকাটি আগবঢ়াইছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ উপাসনা শৰ্মাই। তেন্তে আহক আৰু পলম নকৰি আজিৰ অনুষ্ঠানটিৰ মাজলৈ যাওঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যোৱাটি খণ্ডত আমি ইমোশ্যনেল ইণ্টেলিজেন্সৰ কথা পাতিছিলোঁ। আমি কিছুমান কথা ডিছকাছ কৰিছিলোঁ। আজি আমি তাৰ পিছৰখিনি কথা পাতিম। এতিয়া চোৱা, কোনবিলাক দিশে আমাৰ ইমোশ্যনৰ ওপৰত প্ৰভাৱ পেলায়। এটাতো তোমাৰ ব্যক্তিত্ব, কিছুমান আমাৰ ব্যক্তিত্বৰ কিছুমান ট্ৰেইট থাকে, পাৰ্চনেলিটি ট্ৰেইট। ব্যক্তিত্বৰ কিছুমান আমাৰ দিশ থাকে বা কিছুমান কেৰেক্টাৰিষ্টিক্স থাকে, চাৰিত্ৰিক বৈশিষ্ট্য থাকে, সেইবিলাকেও আমাৰ ইমোশ্যনত প্ৰভাৱ পেলায়। সাইকলজিত আৰু এটা কথা আছে তোমাৰ যে ৱেডাৰ, এনভাইৰমেণ্টেল ফেক্টৰ বুলি আমি যাক কওঁ, এনভাইৰমেণ্টেও কিন্তু আমাৰ ইমোশ্যনত প্ৰভাৱ পেলায়। যেনেকৈ অতিপাত গৰম হৈছে, অতিপাত ঠাণ্ডা হৈছে বা কিবা কাৰণে তোমাৰ ৱেডাৰটো তুমি বিচৰা মতে হোৱা নাই। তাৰ পাছতে তোমাৰ ধৰা কিবা কথাত তোমাৰ ষ্ট্ৰেছ হৈছে, এংজাইটি হৈছে তোমাৰ, বা কিছুমান সামাজিক কাৰ্যকলাপ যিবিলাক তোমাৰ পচন্দ হোৱা নাই, কিছুমান সমাজত ঘটি থকা নিতৌ কাৰ্যকলাপ, সেইবিলাকে তোমাৰ ইমোশ্যনত প্ৰভাৱ পেলাব পাৰে। যেনেকে ধৰা আমাৰ এতিয়া COVID-19 যি এটা মহামাৰী সমগ্ৰ বিশ্বতে গ্ৰাস কৰিছে। এই মহামাৰীৰ সময়ত কি হৈছে, আমাৰ সাইকলজিকেল যিটো ষ্টেট অফ মাইণ্ড, এই সাইকলজিকেল ষ্টেট অফ মাইণ্ডটো যথেষ্ট পৰিমাণে প্ৰভাৱিত হৈছে। বহুত ব্যক্তিয়ে নিজৰ কৰ্মক্ষেত্ৰত কাম হেৰুৱাইছে, বহুত ব্যক্তিৰ ধৰা নিজৰ প্ৰিয়জন, নিজৰ ঘৰৰ ব্যক্তিক তেওঁলোকে হেৰুৱাবলগীয়া হৈছে, মৃত্যুৰ মুখত পৰিছে। স্কুল কলেজবিলাক বন্ধ হৈ আছে। স্কুল কলেজ বন্ধ হোৱাৰ লগে লগে তোমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ যিখিনি ৰেগুলাৰ ডেইলি যিখিনি তেওঁলোকৰ পঢ়া শুনা, স্কুলৰ যিখিনি এক্টিভিটি, স্কুললৈ গৈ অকল পঢ়া শুনাই নকৰে, খেলা ধূলা কৰে, ইণ্টাৰপাৰ্চনেল ৰিলেশ্যন স্কিলবিলাক ডেভেলপ হয়, শিক্ষকৰ লগত, ছাত্ৰ-ছাত্ৰীৰ লগৰ সমনীয়াৰ লগত, দাদা বাইদেউৰ লগত, বিভিন্ন ধৰণৰ ব্যক্তিৰ লগত তেওঁলোক কথা বতৰা পাতে। সেইখিনিৰ পৰা তেওঁলোক বঞ্চিত হৈছে। গতিকে ইও এটা ইমোশ্যনত প্ৰভাৱ পেলাইছে। তাৰ পাছতে তোমাৰ ধৰা টোপনি ক্ষতি হলেও টোপনি তোমাৰ ভাল ধৰণে নধৰে। ঠিক ইয়াৰ লগে লগে আহাৰ, পুষ্টিকৰ খাদ্যৰ অভাৱেও তোমাৰ ইমোশ্যনত প্ৰভাৱ পেলাব পাৰে। বয়সো এটা ফেক্টৰ হ'ব পাৰে। যেনে ধৰা মহিলাসকল যেনেকে এটা এজৰ পিছত 40-45ৰ পাছত তেওঁলোকৰ হৰমনেল চেঞ্জৰ কাৰণে তেওঁলোকৰ খুব সঘনাই মুড চুইং হ'ব পাৰে, পটককে খং উঠি যায়, সৰু সৰু কথাত দুখ লাগে মনত। গতিকে এজো এটা ফেক্টৰ হ'ব পাৰে। এজন বৃদ্ধ বয়সৰ লোকৰ ইমোশ্যন আৰু 20 বছৰীয়া বা 15 বছৰীয়া চেঙেলীয়া যুৱক এজনৰ যিটো ইমোশ্যন, এই দুটাৰ মাজত পাৰ্থক্য দেখিবলৈ পাবা। ঠিক তেনেকে জেণ্ডাৰ, পুৰুষ আৰু মহিলা, তেওঁলোকৰ মাজতো তোমাৰ ইমোশ্যন চিটুৱেশ্যন এটাত নিজৰ ষ্টেট অফ মাইণ্ড প্ৰকাশ কৰাৰ যিটো তোমাৰ ষ্ট্ৰেটেজি, সেইটো বেলেগ হ'ব পাৰে। এজনী ছোৱালীয়ে যেনেকৈ আন এজনী ছোৱালীক দেখি নিজৰ ইমোশ্যন, ভাল লগা, ফূৰ্তি লগা প্ৰকাশ কৰিব, হয়তো এটা ল'ৰাই তেনেধৰণে নকৰিব পাৰে। তাৰ এক্সপ্ৰেছন বেলেগ ধৰণৰ হ'ব। গতিকে জেণ্ডাৰ এটা তোমাৰ ফেক্টৰ হ'ব পাৰে। হেল্থ কণ্ডিশ্যন এটা ফেক্টৰ হ'ব পাৰে। তুমি যিমানে হেল্ডি হৈ থাকিবা, তোমাৰ পজিটিভ ইমোশ্যনছ বিলাকে সিমানেই কাম কৰিব। কিন্তু যিমানে তুমি আনহেল্ডি, তোমাৰ শাৰীৰিক অৱস্থা, ভিতৰৰ পৰা শৰীৰে তোমাক ছাপোৰ্ট কৰা নাই, তেতিয়া দেখিবা অট'মেটিকেলি তোমাৰ নিগেটিভ ইমোশ্যনছ বিলাকৰো তোমাৰ ওপৰত বেছি হাবি হৈ পৰিব। এতিয়া ইমোশ্যনেল ইণ্টেলিজেন্সলৈ আমি ডাইৰেক্ট আমাৰ পইণ্টটোলৈ যদি আহোঁ, তেতিয়া এইটোৱে তোমালোকে বুজিবা যে ইমোশ্যনেল ইণ্টেলিজেন্স হৈছে তোমাৰ নিজৰ কেপাবিলিটি, তুমি নিজে কিমান সক্ষম, ইয়ৰ এবিলিটি টু আইডেণ্টিফাই বুলি আমি যাক কওঁ, তুমি নিজে কিমান সক্ষমভাৱে নিজৰ ইমোশ্যনখিনিক আইডেণ্টিফাই কৰিবা, মেনেজ কৰিবা আৰু কণ্ট্ৰল কৰিবা। প্ৰথম কথা বিচাৰি উলিয়াবা, তাৰপিছত তুমি ইমোশ্যনক মেনেজ কৰিবা আৰু তুমি কণ্ট্ৰল কৰিবা এটা পজিটিভ ৱেত। আৰু তুমি অনৰ্থক তোমাৰ ষ্ট্ৰেছ লোৱা, তাৰপিছতে তোমাৰ ধৰা এংজাইটি, শংকিত হোৱা, ভয় খোৱা, দুখ লগা, এইবিলাকৰ পৰা তুমি কেনেকে নিজকে বচাবা। সৰু এটা ঘটনাতে বোলে আমি একেবাৰে শংকিত হৈ আমাৰ দুখে বেজাৰে সুকে খুন্দা মাৰি আমি একেবাৰে নিজৰ এটা খুব ভাল অপৰচুনিটি এটা আছিলে, আমি সেইটোৱে হেৰুৱাই পেলালো। সেইজন ব্যক্তিক আমি খুব সুন্দৰকে ইমোশ্যন কণ্ট্ৰল কৰিব পাৰিছে বুলি আমি তেওঁক ক'ব নোৱাৰিম। ঠিক আছে? গতিকে তোমালোকে কেনেকে আইডেণ্টিফাই কৰি নিজৰ ইমোশ্যনক কেনেকে মেনেজ আৰু কণ্ট্ৰল কৰিবা, সেইটোৱে হৈছে ইমোশ্যনেল ইণ্টেলিজেন্স। আৰু এইটো কৰাৰ লগতে কেনেকে আনৰ
ইমোশনকো তোমালোকে পঢ়িবা সেইটো জৰুৰী এজন ব্যক্তিৰ ইমোশন তেওঁৰ ফিলিং তেওঁৰ জীৱনত কি হৈ আছে এই সিচুৱেশনটো তেওঁৰ এতিয়া মানসিক অৱস্থা কেনেকুৱা সেই বস্তুখিনি সেই কথাখিনি উপলব্ধি কৰিব পৰাটো ইমোশনেল ইন্টেলিজেন্সৰ ভিতৰত পৰে এজন ব্যক্তিৰ অসুখ হৈছে তেওঁৰ ঘৰত কাৰবাৰ তোমাৰ মৃত্যু হৈছে বা তেওঁৰ পৰীক্ষাত তেওঁৰ ল'ৰাটোৱে বেয়া ৰিজাল্ট কৰিলে বা কিবা এটা ধৰা তেওঁৰ সমস্যা হৈছে তেনে এজন ব্যক্তিৰ লগত কথা পাতি তুমি কেনেকৈ নিজৰ ইমোশন প্ৰকাশ কৰিবা কি ধৰণে তুমি তেওঁক সহানুভূতি দেখুৱাবা বা তেওঁক কি ধৰণে তুমি সাহস যোগাবা তাত তোমাৰ ইমোশনেল ইন্টেলিজেন্স ফুটি উঠিব গতিকে তোমাৰ ইমোশনেল ইন্টেলিজেন্সে তোমাক এটা সুযোগ দিব যাৰ জৰিয়তে তুমি সমাজৰ আগত নিজৰ ব্যক্তিত্বৰ কিছুমান পজিটিভ দিশ দাঙি ধৰাত সক্ষম হবা মানুহে তোমাৰ ইমোশনেল ইন্টেলিজেন্সৰ জৰিয়তে মানুহে গম পাব যে তুমি কিমান এজন সোশিয়ালি এক্টিভ এজন ব্যক্তি হয় তুমি ইন্টাৰপাৰ্সনেল স্কিল মেইনটেইন কৰাত তুমি কিমান পাৰদৰ্শিতা দেখুৱাব পাৰিছা তোমাৰ লিডাৰশ্বিপ স্কিল কেনেকুৱা মানুহে গম পাব যে তুমি কিমান হেলদি ৰিলেশনশ্বিপ বজাই ৰখাত তুমি কিমান সক্ষম তোমাৰ পৰিয়ালৰ লগত সম্পৰ্ক তোমাৰ চাকৰিত বা তোমাৰ স্কুলত তোমাৰ কলেজত বিভিন্ন খণ্ডত যিটো খণ্ডত তুমি আছা সেই খণ্ডত কাম কৰা ব্যক্তিৰ লগত তোমাৰ কেনে ধৰণৰ সম্পৰ্ক তুমি কেনেকুৱা এটা জীৱন তুমি লিড কৰি আছা কেনেকুৱা এটা জীৱন তুমি জীয়াই আছা সেই বিষয়ে মানুহ অৱগত হ'ব এতিয়া এটা কথা মন কৰিবা কিছুমান ব্যক্তিক লগত কথা পাতি আমি খুব ভাল পাওঁ আমি সেই ব্যক্তিৰ উদাহৰণ দি কওঁ অমুক মানুহজন সব ফালৰ পৰাই তেওঁক দেখিলে এনেকুৱা লাগে যেন তেওঁ একেবাৰে এজন পৰিপূৰ্ণ ব্যক্তি ঘৰতো তেওঁ ইমান সুন্দৰকে সম্ভালিছে কৰ্মক্ষেত্ৰত তেওঁ নিজৰ কাম খুব ধুনীয়াকে সম্ভালে সকলোৰে লগত তেওঁৰ সম্পৰ্ক ভাল সামাজিক যিখিনি দায়বদ্ধতা ৰেসপন্সিবিলিটি সেইখিনিও তেওঁ পালন কৰে বিভিন্ন সভা সমিতি মিটিঙত তেওঁ খুব সুন্দৰকে নিজৰ মন্তব্য দাঙি ধৰে মুঠতে তেওঁ এজন সকলো ফালৰ পৰা পৰিপূৰ্ণ ব্যক্তি বুলি আমি কওঁ তেনে ব্যক্তিবিলাকৰ ব্যক্তিত্ব তোমালোকে দেখিবা যে those people are full of positive emotion and they know how to control their emotion কেনেকৈ ইমোশন কন্ট্ৰোল কৰিব লাগে সেয়া তেওঁলোকে জানে এতিয়া আমি যেহেতু আমাৰ এই গুটে মানে অনুষ্ঠানটি আমাৰ উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীক শিকোৱা ধৰি লও মই এজন ছাত্ৰৰে উদাহৰণ দিছো ধৰা তুমি ক্লাছ 8ত পঢ়ি থকা এজন ল'ৰা ঠিক আছে ঘৰত তোমাৰ মায়ে তোমাক গালি দিলে তোমাৰ বিৰাট খং উঠি তুমি কি কৰিলা যে মই নেখাও মই ৰুটি নেখাও একো নেখাও মই আজি মই এনেকৈ স্কুল গুচি যাম তুমি খঙত দুৱাৰখন ধামকে শব্দ কৰি ডাঙৰকৈ শব্দ কৰি মাৰি থৈ তুমি স্কুললৈ ওলাই গুচি গলা This is one way of expressing your emotion. কিন্তু ধৰি লোৱা তুমি স্কুল গৈ পালাগে তোমাক ক্লাছ টিচাৰে বা প্ৰিন্সিপালে গালি দিলে কিবা এটা কথাত হোমৱৰ্ক কৰি অহা নাই বা তোমাক কিবা এটা ৰেসপন্সিবিলিটি দিছিলে তুমি পুৰা কৰা নাই বা তুমি ইউনিফৰ্ম কৰি যোৱা নাই তুমি লেটকে পালাগে কিবা এটা হ'ল আৰু তোমাক টিচাৰে গালি দিলে তুমি কি একেটা এক্সপ্ৰেছন দিবা নেকি তুমি প্ৰিন্সিপালৰ ৰুমৰ দুৱাৰখন ধামকে মাৰি থৈ ওলাই আহিবা নেকি নপঢ়ো মই এখন স্কুলত ওলাই যাম এনে ধৰণে ক'বা নেকি নিশ্চয় নোকোৱা কেলে নোকোৱা This is the way, this is how I am telling you that you should learn to control your emotion. তুমি হেই যে সিচুৱেশনত এনে ধৰণে ৰিয়েক্ট কৰা নাই তাৰ অৰ্থ কি তুমি নিজৰ ইমোশনক কন্ট্ৰোল কৰিবলৈ শিকিছা তোমাৰ খং উঠিছে দুখ লাগিছে লাজ পাইছা তুমি তথাপিতো কিন্তু তুমি নিজৰ ইমোশনক কন্ট্ৰোল কৰি তুমি তাক সেই ঠাইখিনিত খুব নম্ৰভাৱে ধৈৰ্য ধৰি তুমি থিয় হৈ আছা এই যে ধৈৰ্যটো যে তুমি ফুটাই তুলিছা নিজৰ ব্যক্তিত্বত সেইটো এটা হৈছে ইমোশনেল ইন্টেলিজেন্স ঠিক আছে ধৰি লোৱা এজন চাকৰি কৰা ব্যক্তিৰ ক্ষেত্ৰত মই উদাহৰণ দিব বিচাৰো ধৰি লোৱা মই নিজৰ কথাই কওঁ মই এগৰাকী শিক্ষক মই যেনিবা ছুটি ল'ব বিচাৰিছো প্ৰিন্সিপালৰ পৰা মোক ছুটি লাগে মই স্কুলত কাম কৰো এতিয়া মই জানো যে অলপ দেৰি আগতে প্ৰিন্সিপালে কাৰবাৰ লগত খুব কাজিয়া কৰিছে কোনবা এজন ব্যক্তিৰ লগত প্ৰিন্সিপালৰ তৰ্কাতৰ্কি হৈছে ৰুমৰ পৰা শব্দ আমি বাহিৰলৈ শুনিছো যে বিৰাট মানে উচ্চ স্বৰত তেওঁলোকে কাজিয়া কৰিছে কাজিয়া কৰাৰ পাছত আমি গম পালো যে সিচুৱেশনটো এনেকুৱা সেই মুহূৰ্তত যদি গৈ মই প্ৰিন্সিপালৰ ৰুমত সোমাই যাওঁ আৰু প্ৰিন্সিপালক যদি কওঁ স্যাৰ মোক কাইলে ছুটি লাগে কাইলে মই আহিব নোৱাৰো কাইলে মোৰ এটো কাম আছে মোক ছুটি লাগে তুমি ভাবানে যে তেওঁ মোক ছুটি দিব হয়তো তেওঁ মোক উল্টাই আৰু গালিগালাজ কৰিব বা যেহেতু তেওঁৰ খং উঠি আছে গতিকে তেওঁ ছুটি দিয়াটো দূৰৰ কথা উল্টাই হয়তো তেওঁ মোক গালি পাৰি উলিয়াই পঠিয়াব পাৰে বা তেওঁ ক'ব পাৰে যে ছুটি দিব নোৱাৰো বুইছা গতিকে মোৰ ইমোশনেল ইন্টেলিজেন্সটো কেনেকুৱা হ'ব লাগে বুলি মই ভাবো যে মই এনেকুৱা এটা মুহূৰ্তত তেওঁৰ ওচৰলৈ যাম যেতিয়া মই দেখো যে সিচুৱেশনটো সকলো ফালৰ পৰা ভাল বা তেওঁ তেনেকুৱা ধৰণৰ এটা নিগেটিভ এটা মানে এনভায়ৰনমেন্টত নাই তেওঁ খুব মানসিকভাৱে তেওঁ যথেষ্ট প্ৰফুল্লিত হৈ আছে বা দিনটো ভাল সকলো ফালে ঠিক মই মোৰ কামো ঠিককে কৰিছো যে কাইলে এটা খুব বিশেষ ডাঙৰ ৰেসপন্সিবিলিটিও মোৰ পুৰা কৰিবলৈ নাই মই মোৰ ক্লাছখিনি বেলেগৰ হতুৱাই মেনেজো কৰোৱাইছো সকলোবিলাক ঠিক ঠাক কৰি গৈ পেলাই মই তেওঁৰ পৰা
ছুটি বিচাৰিম ঠিক আছে গতিকে ইমোশনাল মইতো জাষ্ট তোমালোকক এটা উদাহৰণ দিছো ইমোশনাল ইন্টেলিজেন্সৰ এটা ডাঙৰ পাৰ্ট হৈছে বেলেগৰ ইমোশনখিনি পঢ়িব জনাটো মোৰ খুব ফুৰ্তি লাগি আছে কিন্তু মোৰ সন্মুখত বহা ব্যক্তিজনৰ ফুৰ্তি নালাগিব পাৰে তেওঁ কিবা কথা দুখ লাগিও থাকিব পাৰে তেওঁৰ খং উঠিও থাকিব পাৰে গতিকে তেওঁৰ ওচৰত মই মোৰ ফুৰ্তি প্ৰকাশ কৰাটো উচিত নে অনুচিত মই সেই মুহূৰ্তত সেই কথাটো শ্বেয়াৰ কৰাটো উচিত নে অনুচিত সেই কথাটো জনাটো কিন্তু ইমোশনাল ইন্টেলিজেন্সৰ ভিতৰত পৰে গতিকে এতিয়া তোমালোকে উপলব্ধি কৰিব পাৰিছা যে কৰ্মক্ষেত্ৰটো কিমান জৰুৰী ইমোশনাল ইন্টেলিজেন্স আৰু ধৰা এজন স্কুলীয়া ছাত্ৰ হিচাপেও স্কুলত পঢ়া ছাত্ৰ-ছাত্ৰী হিচাপেও ইমোশনাল ইন্টেলিজেন্স কিমান জৰুৰী গতিকে তোমাৰ ইমোশনাল যেটো ইন্টেলিজেন্স তাৰ পৰাই মানুহে গম পাব যে তুমি কোনোবা এটা যিকোনো এটা কাম তুমি সাকসেসফুলি হ্যান্ডেল কৰিব পাৰিবা নে নোৱাৰা এতিয়া সোৱা ইমোশনাল ইন্টেলিজেন্সৰ ভিতৰত আমাৰ কোন কেইটা গুণ তাৰ মানে ইমোশনাল ইন্টেলিজেন্সৰ জৰিয়তে ফুটি উঠে আমাৰ ব্যক্তিত্বত প্ৰকাশ পায় এটা হৈছে আমাৰ সেলফ এৱেৰনেস মানে তুমি তোমাৰ বিষয়ে নিজৰ বিষয়ে তুমি কিমান জানা তোমাৰ স্ট্ৰেংথ কি তোমাৰ উইকনেস কি তুমি নিজৰ বিষয়ে কিমান সজাগ সেইখিনি তুমি ইমোশনালি যেতিয়া তুমি ইন্টেলিজেন্ট হবা তেতিয়া সেই বিষয়ে তুমি গম পাবা যেনে মই যদি নিজকে এজন ইমোশনালি ইন্টেলিজেন্ট বুলি ভাবো তেতিয়া হলে মই গম পাম যে মোৰ কিনুকা সিচুৱেচনত খং উঠে আৰু মই ট্ৰাই কৰিম তেনুকা সিচুৱেচন এভয়েড কৰিবলৈ ঠিক আছে আৰু মই জানো যে মই কিহত সুখী হওঁ মোৰ কেনেকুৱা ধৰণৰ বস্তু ভাল লাগে মই বিচাৰিম যে মই পজিটিভ এনভায়ৰনমেন্টত বেছি থাকিম পজিটিভ মানুহৰ লগত বেছি ফ্ৰেণ্ডশিপ কৰিম পজিটিভ দিশখিনি তাৰ মানে মই বেছিকৈ বিচাৰি উলিয়াম পজিটিভ ইমোশনছ বিলাকৰ লগত মই বেছিকৈ নিজকে এছ'চিয়েট কৰিম সেইটো কৰিবলৈ যোৱাৰ আগতে মই নিজেই গম পাব লাগিব যে মোৰ কোনখিনি পজিটিভ ইমোশন আছে মই কোনখিনি ভাল পাওঁ যেনেকৈ ধৰা মই গান শুনি মোৰ খুব ফুৰ্তি লাগে নিজে মানে খুব এটা ৰিলেক্স ফিল কৰো মোৰ ভাল লাগে মনটো গতিকে মই কামৰ মাজত হয়তো অলপ সময় উলিয়াই গান এটা শুনিলো বা কেতিয়াবা কাম কৰি থাকোতেও গান শুনো মই সেই বিষয়ে নিজে এৱেৰ আই এম সেলফ এৱেৰ অফ মাই লাইকিংছ এণ্ড ডিসলাইকিং কি বেয়া পাওঁ আৰু কি ভাল পাওঁ সেই বিষয়ে মই এৱেৰ হয় গতিকে ইমোশনালি ইন্টেলিজেন্ট এজন ব্যক্তি হাইলি সেলফ এৱেৰ হ'ব তেওঁ জানিব যে তেওঁ কি ভাল পায় কি বেয়া পায় কোনখিনি তেওঁৰ পজিটিভ ইমোশন কোনখিনি তেওঁৰ নিগেটিভ ইমোশন আৰু সেই নিগেটিভ খিনিৰ পৰা তেওঁ নিজকে দূৰত ৰাখিবলৈ তেনেকুৱা সিচুৱেচন এভয়েড কৰিব ইয়াৰ পাছতে এটা আছে ধৰি লোৱা সেলফ ৰেগুলেশন বা সেলফ মেনেজমেন্ট একেবাৰে সিম্পল কে যদি তোমালকে ভাবা সেলফ এৱেৰ এজন ব্যক্তিয়েহে যিজন ব্যক্তিয়ে নিজৰ বিষয়ে জানে তেওঁহে নিজক ৰেগুলেট কৰিব পাৰে সেইজন ব্যক্তিয়েহে নিজকে ৰেগুলেট কৰি বা আ সেলফ এৱেৰ পাৰসন ইজ কেপেবল অফ সেলফ ৰেগুলেশন ঠিক আছে আমি আজিলৈ ইমানতে সামৰো আৰু আমি ইয়াৰ পিছৰটি খণ্ডত সেলফ ৰেগুলেশন নিজকে আমি কেনেকৈ ৰেগুলেট কৰিম মানে কন্ট্ৰোল কৰিম নিজকে আমি কেনেকৈ বেয়াৰ পৰা বচাম কেনেকৈ আমি নিজকে কন্ট্ৰোল কৰিম এই বিষয়ে আমি কথা পাতিম ধন্যবাদ